Hello everyone, নমস্কাৰ মোৰ আজি ফাৰ্স্ট লং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বলক ধুনিয়া ঠাইডখৰলৈ যাওঁ আহি আমি পালোহি তেজু দিগাৰু ইকো ৰিজৰ্টত জাগাডখৰ পালোহি আহকচোন ভিতৰলৈ যাওঁ পানীখিনিয়ে মনটো কাঢ়ি নিছে কেতিয়া নামো বুলি ৰৈ আছো পানীখিনি চকচোন ইমান সফা ইয়ালে মই ফাৰ্স্ট টাইম আহিছো আপোনালোকে আহিছে নি এইখন ৰিজৰ্টত পানীৰ মাজতে টেবল দি দিয়ে আমি তাতে বহিছো এতিয়া খাবলৈ কাৰণে এতিয়া আমি পানীৰ মাজত ধুনিয়াকে বহি লৈ খাম আৰু হসাই বৰ বেলেগ এটা এক্সপেৰিয়েন্স হ'ল আৰু এতিয়া আমি পানীৰ মাজতে বহি আৰু এয়া পানীৰ মাজতে আমি বহি আছো অকমান পৰিৱেশটো আপোনালোকক দেখাও মই ফটো মাৰাত খুব ব্যস্ত আৰু হসা ক'ব গ'লে মই আপোনালোকলৈ ভিডিঅ' বনাত ব্যস্ত এতিয়া আমি আন এডোখৰ জাগালৈ যাব ওলাইছো বলক এবাৰ মই লৈ যাওঁ বলক আপোনালোকক আৰু এডোখৰ ধুনিয়া ঠাইলৈ পাই গলো আমি এইবাৰ আহিলো গোল্ডেন পগোৰাত এইটো বুদ্ধিষ্টৰ টেম্পল হয় ঠাইডখৰ বহুত ধুনিয়া আৰু বহুত ডাঙৰ ইমান ৰ'দ যদিও ঠাইডখৰ বহুত ঠাণ্ডা পৰিৱেশৰ আছিল বিৰাটেই ধুনিয়া দেই আৰু ইমানকে যে গোলাপ ফুল ফুলি আছে নহয় তাত পানীৰ মাজত কি দৰে ধুনিয়াকৈ সজাই থৈছে চোৱা বুদ্ধসকলৰ জাগাবোৰ বৰ ধুনিয়া থাকে নহয় জানো আপোনালোকে ইয়ালৈ আহিছে নেকি বাৰু আমি এতিয়া লাহেকৈ আৰু এটা ঠাইলৈ ওলালো আৰু আমি পালোহি এতিয়া আৰু এখন ৰিজৰ্টলৈ যোনখন টুংটাং নামেৰে জনা হয় উচ্চাৰণত যদি ভুল হৈছে শুধৰাই দিব এইবাৰ ৰিজৰ্টখন আমি চাই লওঁগে ৰিজৰ্টখন বৰ ধুনিয়াকৈ সজোৱা হৈছে মিনি মালদ্বীপছ বুলি ক'ব পাৰি তাতো পানীৰ মাজত বহি খাবলৈ পাৰি কিন্তু যিহেতু আমি খাই আহিছো আমি অকল জাগাডখৰ উপভোগ কৰিবলৈ গলো নিজৰাৰ দৰে পানীৰ আৱাজ হৈ আছে পানীৰ ঢৌখিনি কলকলাই আছে এতিয়া আমি তাৰ পৰা ওলাই আহি আপোনালোকক আৰু এডোখৰ ঠাইলৈ লৈ যাওঁ বলক আপোনালোকৰ চাই ভাল লাগিছে যদি মোক নিশ্চয় ক'ব আহি আমি বাটতে দেখিবলৈ পালো অৰুণাচল ইউনিভাৰ্চিটি অফ ষ্টাডিজ বৰ ধুনিয়া ইয়াতে কোনোবা পঢ়িছে নেকি ক'বচোন ভালদৰে মন কৰিলে বৰষুণৰ টোপালবোৰো যেন আমাৰ লগত কথা পাতি আহে আমি ডিগবৈ হৈ আহিলো সেইকাৰণে ভাবিলো মিউজিয়ামখন চাই যাওঁ ডিগবৈ বুলি ক'লে মই মিউজিয়াম আৰু পাৰ্কলৈ গৈ খুব ভাল পাওঁ আৰু আজি ইহঁতকো দেখাই দিলো যিহেতু আমাৰ সময় কম আছিল সেইটো কাৰণে আমি পাৰ্কত নোসোমালো মিউজিয়ামখনে আপোনালোকক অলপ দেখাই দিলো আৰু এতিয়া আমি ঘৰমুৱা হলো আশা কৰো আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাব